আৰু ইয়াতে মোৰ ছোৱালী টোপনি পৰা শুই উঠি গৈছে আৰু তাই কান্দি আছে। কিয় কান্দিছে জানমণি? কিয় কান্দিছা? কিয় কান্দিছে? কিয় কান্দিছা? উঠা উঠা। Come on, উঠা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল আলিয়াছ হোম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰো খবৰ ভালেই। আজিৰ ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিব ওলাইছোঁ। জানো বহুত দিনৰ পাছত মই আহিছোঁ। চ' এনেকৈ হাঁহি ধেমালিৰে আজি ব্লগটো আৰম্ভ কৰোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মোক জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। এইখিনিতে এটা কথা কওঁ, যিহেতু ক'ভিডৰ কাৰণে পৰিস্থিতি সম্পূৰ্ণ বেয়া। চ' ঘৰতে থাকক আৰু সুস্থ থাকক। তেনেহ'লে ব'লক ব্লগটো আৰম্ভ কৰোঁ। হেল্ল', এতিয়া আহিছোঁ পাকঘৰত, ভাত বনাম। ডিউটিৰ পৰা আহিলোঁ, বহুত দৌৰা দৌৰি হৈ আছে এইকেইদিন, টাইম মিলাব পৰা নাই। চ' ফটাফট কি বনাওঁ চাওঁ, তাৰপিছত আপোনালোকক দেখুৱাম, কাৰণ লাঞ্চ টাইম হৈ গৈছে। 12টা বাজিলে, 12:30 বাজিল চাগে। চ' বনাই লওঁ, তাৰপিছত লগ পাম। আৰু ইয়াতে মই আজি একদম চিম্পল খানা বনাম। ভেন্দি ভাজিম, লগত অকণমান নেমু টেঙা দি পিনি খাবলৈ খুব ধুনীয়া হয়, ট্ৰাই কৰি চাব। আৰু এয়া মই ভাত কেৰেলা ভাজিছোঁ, অকল ভাত কেৰেলা, পিঁয়াজ জলকীয়া দি ভাজিছোঁ। আৰু দালি বনাম, কাৰণ ভাতটো অলৰেডি মায়ে বহাই থৈ দিছে। চ' এইখিনিয়ে বনাই আজি আমাৰ লাঞ্চটো কৰি ল'ম। আৰু এতিয়া মই ইয়াতে দালিটো সম্ভাৰ লগাই ল'ম। তাৰ কাৰণে মই ইয়াতে সৰুকৈ কাটি লোৱা নহৰু দি দিছোঁ। নহৰুখিনি অলপ ব্ৰাউন হ'ব দিছোঁ, যাতে ধুনীয়া এটা স্মেল ওলায়। আৰু লগতে ইয়াতে মই দিম অলপ মান ধনিয়া। আমি মান ধনিয়া বুলি কওঁ, বা আপোনালোকে কি বুলি কয় মই নাজানো। মান ধনিয়া আৰু নৰসিংহৰ পাত দি, আৰু লগতে অলপমান ধনিয়াৰ পাতো দিছোঁ। এইখিনি অলপমান ভাজি ল'ম আৰু লৈ দালিখিনি দি দিম। আৰু দালিটো মই অলৰেডি বইল কৰোঁতে হালধি আৰু নিমখ দি থৈ দিছোঁ। চ' এতিয়া বেলেগ একো এড নকৰোঁ, হৈ গ'ল মোৰ দালি। চ' মোৰ ভাজি হৈ গ'ল, এয়া দালিও মোৰ হৈ গ'ল, ভাত অলৰেডি হোৱাই আছে। চ' এতিয়া খোৱাহে কথা। চ' আমি খাই লওঁ, তাৰপিছত আপোনাৰ লগত লগ হ'ম। চ' গাইজ, মোৰ লাঞ্চটো ৰেডি হৈ গৈছে অলম'ষ্ট। ফটাফট ঝটপট। মায়ে আগতে ভাতটো বনাই থৈছিলে। চ' মই দালি আৰু ভাজি বনালোঁ আৰু এতিয়া খাম। আৰু মোৰ বেক চাইডে দেখিছে ঘৰ একদম লেতেৰা হৈ আছে, ঘৰ চাফ কৰিব লাগিব। চ' আপোনালোকৰ লগত পাছত কথা হ'ব। চ' পাকঘৰৰ পৰা আহি মই অলপ বহিলোঁ, কাৰণ ভাগৰ লাগিছে। ডিউটিৰ পৰা আহি দৌৰা দৌৰি ভাত চাত বনাই কাম কৰাই হোৱা নাই। বাকী কাম ক'ব গ'লে ৰাতিপুৱা 8টা বজাৰ পৰাই ডিউটি ষ্টাৰ্ট হৈছে। পেণ্ডেমিকৰ কাৰণে 12টা বজাত হৈ যাব কাৰফিউ, পূৰা লকডাউন। চ' মানুহৰ যিটো এক্টিভিটি এইটো বহুত ফাষ্ট হৈ আছে। চ' সেইকাৰণে উঠিয়ে মুখ হাত ধুই, গা পা ধুই, অলপ চাহ খাই, পেটলৈ যাই পায় নে নাপায় চাহখিনি, দৌৰিব হয় ডিউটি। চ' আহি ৰেষ্ট লোৱা নহয়, দৌৰা দৌৰি ভাত বনালোঁ, কাৰণ ছোৱালীৰ খোৱা বনাব লগা থাকে, তাইৰ ভোক লাগে এইখিনি সময়ত। চ' এতিয়া অলপ আহি ভাগৰ লাগিছে, বহিছোঁ। আৰু মই বহুত দিন হ'ল ইউটিউবত ভিডিঅ'ই দিয়া নাই, সময় পোৱা নাছিলোঁ। লকডাউনতে ষ্টাৰ্ট কৰিছিলোঁ, আহি আকৌ লকডাউন পালে। চ' ভাবিলোঁ এনেকৈ অলপ সময় যে ওলাই যাই থাকে, তেতিয়া আপোনালোকৰ লগত অলপ আকৌ কথা পাতোঁ, নিজৰো মনটো ভাল লাগিব। চ' সেয়ে অলপ ৰেষ্ট লৈছোঁ। আৰু মই চুলি কাটি দিছোঁ, চাওক। অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছতে ভাত খাম। আৰু ভাত খাই মোৰ ৰুমটো ঠিক কৰিব লগা আছে। বহুত দিন হ'ল ৰুম ঠিক কৰাই নাই। আৰু তাৰপিছত ঈদৰ কাৰণে ঘৰত গ'লোঁ 3-4 দিনমান, আহি আকৌ ৰুম ঠিক কৰাই হোৱা নাই। চ' চব ছেটেল কৰিম। চাওক, চব উল্টা হৈ আছে। আজি মই কেইটামান একচুৱেলি ফুলৰ টাব বনাম বুলি ভাবিছোঁ।
তো তাৰ কাৰণে হোৱাইট চিমেণ্ট যিটো পেকেট পাই বহুত দিনৰ পৰা হাজবেণ্ডক কৈ আছিলোঁ যে হোৱাইট চিমেণ্ট আনি দিবা মই টাব বনাম, কিন্তু বনাব সময় পোৱা নাছিলোঁ। আনা কিন্তু 1 মাহ মানেই হ'ল এতিয়া, মোক মাজে মাজে শুনাই থাকে, মই আনিও দিলোঁ নবনালা বুলি। চ' ভাবিছোঁ আজি বনাম আৰু আপোনালোকক দেখুৱাম কেনেকৈ বনায়। একচুৱেলি মোৰ বহুত প্লান হৈ গৈছে, ইনডোৰ প্লান বহুত আছে মোৰ, আৰু মানি প্লানো বহুত গ্ৰ' হৈছে। চ' সিহঁতক ছেটেল কৰিবৰ কাৰণে বেলেগ বেলেগ জেগাত ৰাখিবৰ কাৰণে এতিয়াতো চব একেলগে থৈ দিয়া আছে, পানীত থৈ দিয়া আছে, বাট মাটিত গ্ৰ' বহুত ফাষ্ট হয় সিহঁত। চ' তাৰ কাৰণে মই ধুনীয়াকৈ পটকেইটা বনালোঁ আৰু তাত সেইখিনি ৰাখিম। ভাল লাগে মানে মোৰ ঘৰৰ ভিতৰত যেতিয়া এনেকৈ প্লাণ্টছ থাকে বা লতাজাতীয় বস্তু থাকে কিবাকিবি ভাল লাগে। আৰু এনেও যিহেতু এতিয়া অক্সিজেনৰ ইমান অভাৱ, চ' মই ভাবোঁ সকলোৱে ঘৰৰ ভিতৰত এনেকৈ মানে ইনডোৰ প্লাণ্ট ৰাখিবই লাগে। বিশেষকৈ কিছুমান প্লাণ্ট এনেকুৱা আছে যোনবিলাকে অক্সিজেন মানে ৰিলিজ কৰে, যেনেকুৱা স্নেক প্লাণ্ট প্লাছ আপোনাৰ আৰু কিবা কিবি থাকে, মই ইমান নাজানো বাৰু, বাট মই জানো যে স্নেক প্লাণ্ট আৰু এনেকৈ মানি প্লাণ্ট এইবোৰ ৰাখিব পাৰি ভাল। আৰু ইউটিউবত চাৰ্চ কৰি চাই ল'ব পাৰে বা গুগলত চাৰ্চ কৰি চাই ল'ব পাৰে, এনেকুৱা বহুত প্লাণ্ট থাকে যোনবোৰে মানে অক্সিজেন ৰিলিজ কৰে। চ' সেইবোৰ ঘৰৰ ভিতৰত ৰাখিলে ভাল। স্পেচিয়েলি বেবী আছে ঘৰত, মোৰ ছোৱালীও আছে, তাইও বহুত ভাল পায় ফুল চুলিবোৰ। চ' ভাবিছোঁ অলপ সেনেকৈও ঘৰটো ছেটেল কৰি দিম। চ' আপোনালোককো দেখুৱাম, চাই থাকক মোৰ প্লাণ্টছবোৰ দেখুৱাম। আৰু একচুৱেলি বাহিৰতো বহুত প্লাণ্টছ আছে মোৰ, যেনেকুৱা পাম টি আছে, তাৰপিছতে বেম্বু আছে। বেম্বু মানে এইটো সৰু বেম্বুটো নহয়, ডাঙৰ যে হয় এটা, সেইটো আছে। আৰু কচু পাতৰ নিচিনা এটা আছে, বহুত আছে। চ' সেইখিনিও ঠিক কৰি ল'ম বুলি ভাবিছোঁ আজিকালি। আৰু খেতি কৰিছে একচুৱেলি ক'ব গ'লে, এইবাৰ খেতি মই কৰা নাই, মানে হাজবেণ্ডে আইডিয়াটো মই দিছোঁ, হাজবেণ্ডে কৰিছে। আৰু এইবাৰ ঘৰত গৈছিলোঁ, ঘৰৰ পৰা বেঙেনা পুলি লৈ আহিছোঁ। আৰু ৰিচেণ্টলি আমি মানে আজি এসপ্তাহ 2 সপ্তাহমান হ'ল, তাৰপিছত তাৰ পৰা বজাৰৰ পৰা পাপাই কিছুমান গুটি কিনি দিছে আমাক, যেনেকুৱা বিন, জিকা নহয়, তিয়হ, তিয়হ প্লাছ ডাঠা শাক, যিটো ৰেড কালাৰৰ শাক যিটো থাকে সেইটো, বিনটো ক'লোঁ ন আকৌ। চ' সেনেকৈ চবফালে ৰুই দিছোঁ য'ত য'ত মাটি আছে। চ' এনেকৈ ভাবিছোঁ অলপমান খেতিও কৰিম, আৰু অলপমান মানে আৰু ফুলনি মানে বাগিচা মানে ফুলনি এনেকুৱা কৰিম আৰু মই ভাল পাওঁ একচুৱেলি গাৰ্ডেনিং কৰি। আৰু যি ৰুওঁ মই হয়ো সেইটো। তুলসী বহুত আছে আমাৰ ইয়াতে, বহুত তুলসী আছে, মানে চবফালে চাব গ'লে অকল তুলসীয়ে পাব। আৰু গোলাপ ফুল ৰুলোঁ, চব মোৰ পাপাই আনি দিয়ে একচুৱেলি। মই কৈ থাকোঁ এইটো আনি সেইটো আনি বুলি, আনি দি থাকে। চ' ভৰ্তি হৈ গৈছে, আপোনালোকক দেখুৱাম। ভাত চাত খাই লওঁ, ৰেষ্ট কৰি লওঁ, তাৰপিছত অ'কে। আৰু এয়া খেলি মোৰ বেটীজনী টোপনি গ'ল, আৰু তাই টোপনি যোৱাৰ সময়তে মই গোটেইখিনি কাম কৰি লওঁ, কাৰণ তাই উঠি গ'লে আৰু মহাভাৰত আৰম্ভ হৈ যাব, একো কাম কৰিব নিদিয়ে, দুষ্ট। মানি প্লেণ্টখিনি যিখিনি মই কৈছিলোঁ যে গ্ৰ' হৈ আছে বুলি, যাৰ কাৰণে মোক টাব লাগে কিছুমান। চ' এইখিনিৰ কাৰণে মই টাবখিনি বনাম আজি, কাৰণ কিয় এইখিনি পানীত আছে, মই মাটিত দিব লাগিব, নহ'লে এইখিনি বেয়া হৈ যাব। চ' চাওঁ কি হয়, বনাই লওঁ। আৰু এতিয়া মই বাহিৰত বহি আছোঁ, অলপ ফ্ৰণ্ট চাইডে ফুলবিলাক আছে, আপোনালোকক দেখাম ৰ'ব। হাজবেণ্ডৰ টিভি চোৱা হোৱাই নাই, সেইকাৰণে মই ৰখি আছোঁ। ভাবিছোঁ অলপ কামখিনি কৰি লওঁ, চিনেমাই চাই শেষ হোৱা নাই, তেতিয়ালৈ মই বোলো অলপ বহি অলপ ৰেষ্টকে লওঁ। এইবিলাক চাওক, মোৰ চব ফুলবোৰ। এইডাল হৈছে বেম্বু, এইডাল হৈছে গোলাপ, এইডাল ৰেড কালাৰডাল কি মই নাজানো, এইডাল ৰাতি ফুলে কিবা, ওচৰৰ পৰা দেখাই আছোঁ। ইয়াতে লাও হৈছে, এইডাল ৰঙালাও নিজে হৈছে। এইডাল কিবা এডাল ফুল নিজে হৈছে, এইডাল গোলাপ, এইডাল হৈছে লতা গোলাপ। এইটো কচু পাতৰ কথা যে কৈছিলোঁ, এইটো বাকী এইটো এটা ফুল হয়, ফুলিব। এইটো ইনডোৰ নহয় একচুৱেলি, এইটো ইনডোৰ হয়, এইটো আউটডোৰ হয়। এইটো ইনডোৰ হয়, এইটো বহুত সৰু আছিলে, বহুত পটাপট ডাঙৰ হ'ল। এইডাল কিবা লতা গছৰ নিচিনা এনেকুৱা। এইডাল হৈছে বেম্বুডাল, আৰু ইয়াতে মানি প্লেণ্ট আছে, এয়া এনেকৈ চাইডে এইডাল গোলাপ, ইয়াতো গোলাপৰ ঠানি ৰুই দিছিলোঁ, ইয়াতো হৈছে। এইডাল কিবা নাজানো, ৰেড কালাৰৰ ফুল এইডাল। প্লাছ এইডাল ৰাতি ফুলে একচুৱেলি, এইটো নহয়, এইডাল ৰাতি ফুলে, এইডাল বেম্বু। এইটো ফুল হয়, এইটো মোৰ পাম টি, এইটো আকৌ কচু গছ। এইডাল ইনডোৰ, এইডাল আছে মাজতে ফুল, এইটো গাঁৱৰ পৰা আনিছিলোঁ মই, এইটো ফুলিব আৰু কলি হৈছে। আৰু তাত আছে ইয়াতে আৰু এডাল কচু। এইডাল হৈছে আমি নতুন বাইকখন কিনোতে কিবা এটা দিছিলে, এইডাল কিবা নাজানো, বাট এইডাল মৰি গৈছিলে, বাট আকৌ হ'ব যেন লাগিছে মোৰ। এই নাই মৰিছে, নাজানো। এইডাল আৰু বেম্বু, এইডাল বা কি নাজানো, পাপাই দিছে। এইবোৰ সৰু ফুল, এইটো ছিজন গ'ল আৰু একচুৱেলি, এইটো ঠাণ্ডাৰ দিনতে ফুলটো ফুলে, কি ধুনীয়া ৰেড কালাৰৰ, ঠাণ্ডাৰ দিনতে ফুলে এইটো। এইফালে মই
এয়া মানিমুনি, এইটো মানিমুনি ইয়াতে ধনিয়া দিছোঁ, এইকেইডাল ধনিয়া আৰু এয়া আৰু ইয়াত তুলসীডালো মৰিলে, দুদিন নথকাতে পানী নিদিয়াতে পানী দিব লাগিব। চ' আৰু আগৰ ফালে আছে কিবা কিবি অলপ দেখাই আছোঁ। এইবোৰ গোলাপ, মানি প্লেণ্ট আছে, এল'ভেৰা আছে, এইটো এল'ভেৰা, ইয়াতেও আছে তুলসী, এইটো এটা ফুল, এই ইয়াৰ তলত মানি প্লেণ্ট, এইফালেও আছে মানি প্লেণ্ট, এয়া চ' এইখনে মোৰ ফুলনিখন, বাগিচাখন অলপ অলপকৈ সজাইছোঁ। এতিয়া পটকেইটা বনাওঁ আৰু কেনেকৈ বনাওঁ বলক দেখাম আপোনাক। আমি ইয়াতে টাব বনাই আছোঁ। এইখিনি হৈছে হোৱাইট চিমেণ্ট, গোটেই লাগব নেকি? এইটো আমাৰ বাহিৰৰ টেংকি, ইমান পাতল। ইয়াতে এতিয়া পানীখিনি দি মিক্স কৰি লৈছোঁ। ইমান কিজানি বতাও নালাগে নেকি? ধুনীয়াকৈ মিক্স কৰিব একদম বঢ়িয়াকৈ। মাই গড, মহ। বাচি যোৱাখিনি আমি বেলেগ ধৰণে বনাব পাৰিম, বেলেগ ধৰণে কি বেলেগ ধৰণে ভিতৰত কিবা কিবি মহ পৰিল। মহটো খানি দিলি নেকি? ক'ত মহ খানি দিলে? আৰু এনেকৈ চাইডত আমি এনেকৈ কণী বাকত জ্বলাই লৈছোঁ যাতে মহ নাহে। আৰু এতিয়া এনেকুৱা সৰু কাপোৰ এখন কাটি ইয়াতে মিক্স কৰি লোৱা হৈছে, ভালকৈ মিক্স কৰি লওক। ৱাও, খাবা কি কৰিছা? কৈ দিয়া। আৰু এনেকৈ চিমেণ্টখিনি কাপোৰখনত দি লৈ এতিয়া ইয়াতে এনেকৈ টেমাটোৰ ওপৰত দি দিওঁ, অলপ ডিজাইন কৰি দিওঁ, অলপ ডিজাইন কৰি দি চাইডে চাইডে মটকি এই সাইডবিলাক এনেকৈ অলপ অলপ মিলাই মিলাই দিওঁ যাতে জমা হৈ নাথাকে। ওপৰে ওপৰে অলপ চিমেণ্ট দি দিলে নেকি? ৱাও, কি কৰিব লাগিব? পলিচ কৰিব লাগিব। হা, মামি কি কৰিছে? পাপা কি কৰিছে? এনেকৈ দিওঁ অলপ স্মুথ কৰি। আৰু আমাৰ এইটো এটা অদ্ভুত গোলাপ ফুলিছে, এটা মহ আছে ইয়াতে। ফাৰ্ষ্ট টাইম দেখা পাইছোঁ এনেকুৱা গোলাপ। অঁ, গছডাল দেখোন গোলাপৰে। আৰু এইবিলাক চব ভেদাইলতা, চব ভেদাইলতা। আপুনি বোলে খেতি কৰিছিল ক'তে? এইটো বেঙেনা পুলি, এইটো এইটো এটা, এই আগত সেইটো এটা। বা আৰু কি কি আছে এইফালে? এই ভিতৰত আছে আৰু জিকা, তিয়হ, তাৰপিছত বিন, ভেন্দি। হা, ভেন্দি পূৰা খাম আৰু না আমি লকডাউনত। তাতে এটা স্কচো গজিছে, স্কচ। স্কচ। হে, পইচা কি কৰা তুমি? পইচা হা, পইচা কি কৰা? এতিয়া আমি অলপ ছাতৰ ওপৰত যাওঁ, অলপ বতাহ দি আছে, বতাহ খাম।
আমি ছাতৰ ওপৰত মাজে মাজে ইয়াতে আহোঁ ধুনীয়া বতাহ দি আছে ৱেডাৰটো খুব ধুনীয়া আৰু তাইও ভাল পায় ইয়াতে আহি ফুৰি অলপ ছাইডৰ ফালে এনেকুৱা ৱাল দিয়া আছে চ' ছেফটি হয় প্ৰব্লেম নাথাকে আৰু ইয়াতেও হাজবেণ্ডে অলপ খেতি কৰিছে মানে অলৰেডি আছে আগৰ পৰাই ইয়াতে আমাৰ ঘৰৰ মালিকে দাদাই খেতি কৰা আছে চ' ইয়াতে কিবা কিবি কৰি হা বিন কি গুজিছে এইটো বিন এইটো তিয়হ এই ভেন্দি এই তাতে এটা ভেন্দি গজিছে ৰ'ব ভালকৈ দেখা আছে হা এই বেঙেনা আগৰ পৰাই আছে ন অঁ এই দাদাই কৰা খেতি বেঙেনা এইফালে এইডাল কি এই লতাডাল ৰঙালাও ৰঙালাও সেইফালে বিলাহী আছে এইডাল তিতা কেৰেলা এইফালে বিলাহী তিতা কেৰেলা আছে জলকীয়া আছে তিতা কেৰেলা এইডাল জলকীয়া এইডাল তিতা কেৰেলা এইডাল জলকীয়া এইডাল ভেন্দি এইডাল হৈছে ভেন্দি ভেন্দি লাগিছেও এইয়া কিমান খেতি এইয়া জলকীয়া এইবোৰ চব দাদাই কৰা খেতি বাকী কিছুমান ইয়াতে আমিও দিছোঁ ৰিচেণ্টলি বেছি দিন হোৱা নাই চ' খাম আৰু আমি না কি লকডাউনত বহি বহি মামি হা কি ৱায়নে ৱায়ন আকৌ পাকঘৰত তো এতিয়া অলপ গধূলি হৈছে বাট ইমান গৰম চাহ তাহ খাব ইচ্ছা নাই চ' এতিয়া আমি খাম তৰমুজ অলপ তৰমুজ কাটিম বঢ়িয়াকৈ আৰু তৰমুজ খাম তৰমুজ কাটি হৈ গ'ল ৰেডি এতিয়া আমি তৰমুজ খাম Yummy! Yummy na mami? Yummy? Yummy! Hello. So, এতিয়া বাজিছে 7টা আমি ওপৰৰ পৰা আহিলোঁ আহি অলপ বহিলোঁ তৰমুজ খালোঁ দেখিলে চ' এতিয়া খাম অলপ চাহ বনাম ছোৱালীৰ কাৰণে অলপ খোৱা বনাম আৰু টাবকেইটা যে বনাইছোঁ টাবকেইটা 2 দিনমান থ'ব লাগিব সেনেকৈ মানে অলপ পানীত থ'ব লাগিব পানী খাব দিব লাগিব তাৰপিছত চাওঁ কেনেকৈ কি কৰোঁ তাতে বৰ্তমান সেইকেইটা ৰেডি হোৱা নাই আজি জাষ্ট বনালোঁহে 2 দিনমান লাগিব হ'ব চ' যেতিয়া হৈ যাব তাতে কি ৰুম কি নৰুম আপোনালোকক মই গোটেইখিনি দেখুৱাম আজিৰ কাৰণে তেনেহ'লে ইমানতে সামৰোঁ এতিয়া মই গৈ চাহ বনাওঁ চাহ খাওঁ তাৰপিছত ৰাতিলৈ কি খাব লাগে ভাবিব লাগিব তো আজিলৈ ইমানতে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ বাই বাই